নমস্কাৰ বন্ধুসকল, ওয়েলকাম মাই ইউটিউব চেনেল। আজি এটা ব্লগ বনাব গৈ আছোঁ মোৰ দাদাৰ লগত। মাছৰ ব্লগ হয়, ব্লগটো খুব ধুনীয়া, চাই থাকক। এয়া গৈ আছোঁ লাহে লাহে, ভাঙা চিঙা ৰাস্তা। এইটো মানে আমাৰ গাঁৱতে আছে ফিচাৰী এটা। ফিচাৰীটোৰ মাছ পোহে, মাছৰ পোৱালি হয়। তেনেকৈ বেজি চেজি দিয়ে, অক্সিজেনো দিয়ে, ঠিক তেনেকৈ আৰু। এতিয়া গৈ আছোঁ, চাওঁ কি হয়। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, খুব ধুনীয়া হ'ব। আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো। লাহে লাহে গৈ আছোঁ মামাৰ স্কুটি লৈ। আমাৰ ভণ্টি এজনীয়ে পাইছিলোঁ। গৈ আছোঁ, এয়া ৰাস্তা, এয়া পথাৰ আমাৰ। ফিচাৰীটো একচুৱেলি আমাৰ বৰ্তাহঁতৰে হয়, বৰ্তাহঁতৰে দাদাৰ লগত গৈ আছোঁ। তাতে দাদাই জানে চববিলাক। গৈ আছোঁ, ৰাস্তাতে এজন চিনাকি মানুহ লগ পালোঁ, কথা চথা পাতিলোঁ। গৈ আছোঁ এতিয়া লাহে লাহে। এইটো গাঁৱৰ ৰাস্তা আমাৰ, খুব বেয়া। এইবাৰ নাজানো চৰকাৰে কি কৰে, পকা হ'ব বুলি কৈ আছে ৰাস্তাটো। গাঁত গোট বহুত, নাজানো আৰু সিংঘাল ছাৰে এইবাৰ কি কৰে ৰাস্তাটো। ৰাস্তা চাওক না, কেনেকুৱা বেয়া ৰাস্তা। চাই থাকক, আৰু বেয়া দেখিব ৰাস্তা। ইয়াততো এতিয়া হাল মাৰি খেতি কৰিব পাৰিব ইয়াত, এইখিনি জেগাত। চাওক না কেনেকুৱা গাড়ী চাড়ি গৈ হাল মাৰি পেলাই ধান ৰুই দিলেই হ'ল আৰু ইয়াতে। ইছ ৰাম, বহুত বেয়া ৰাস্তা। কি কৰিব এতিয়া, উপায়তো নাই আৰু। চৰকাৰে জানে এইবাৰ কি কৰে আৰু ৰাস্তাটো। চব ৰাস্তা হৈ গৈছে বৰ্তমান, আমাৰ এইটো ৰাস্তাহে হোৱা নাই খালি। বেছি দূৰ নাই, পামগৈ আৰু। চাই থাকক ভিডিঅ'টো। আৰু এটা কথা, মই এইবাৰ ব্লগ ফাৰ্ষ্ট টাইম বনাইছোঁ, আৰু ব্লগটো কেনেকুৱা হৈছে মই নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ যায়। ফাৰ্ষ্ট টাইম বনাইছোঁ ব্লগটো, কেনেকুৱা হৈছে কেনেকুৱা নাই নাজানো। কেমেৰা কোৱালিটি ইমান ভাল নহয়, মোবাইল দি ভিডিঅ' বনাইছোঁ। তাকে আৰু, বেছি দূৰ নাই, আমি মঞ্জিল পামেই আৰু এতিয়া। এইয়া বৰ্তমান পাই গৈছোঁ ইফালে ছাইডত ফিচাৰীটো য'ত মাছ ৰাখে। ডাঙৰ আছে ফিচাৰীটো খুব। আৰু ইয়াতে অফিচ ঘৰ আছে, এইয়া ছাইডত নীলা নীলা দেখি আছে আপোনালোকে। পাইছোঁৱে আৰু, এতিয়া আৰম্ভ হ'ব। চাই থাকক ভিডিঅ'টো শেষলৈ। পাই গ'লোঁ জেগাডোখৰ। বন্ধুসকল, এনেকুৱা ভিডিঅ' হয়তো আগতে আপোনালোকে দেখা নাই চাগে। এইটো চাই পেলাই আপোনালোকে ক'ব কেনেকুৱা লাগিলে। এতিয়া আৰু ব্লগ যদি বনাব পাৰোঁ বনাম। একচুৱেলি মই কভাৰ ভিডিঅ'হে কৰোঁ, কভাৰ চং এনেকৈ আৰু। এইবাৰ ক'ব কেনেকুৱা লাগিছে চাই পেলাই। এইবিলাক চাওক, ক'ত ক'ত কি ৰাখে, পানী ৰাখে, এইবিলাক কেনেকুৱা কেনেকুৱা বস্তু। পানী এৰি আছে ইয়াত দাদাজনে, পানীটো ফুল কৰিব লাগিব, ইয়াত মাছবোৰ ৰাখিব। এই
এই চাইডেদি পানী আহি আছে। কি ধুনীয়াকৈ ৰাখে, কি চাফা। মাছ পোহাটো ইমান সহজ কথা নহয়, কিন্তু মাছ পুহিবলৈ মানুহ লাগিব। চাই থাকক, এয়া আমাৰ ডক্টৰ ছাৰে বস্তুবোৰ যোগাৰ কৰি আছে। এইটো ঔষধ, বেজী এনেকৈ কি মানুহক ধৰা নিচিনা দিয়ে ন, সোমাই চব ৰেডি কৰি আছে বস্তুবোৰ। এয়া বেজী, কিহৰ বেজী এইটো? এই ভিটামিন নেকি? গৰমৰ পোৱালি দিব মানে তেতিয়া ন মাছটো। বেজীবোৰ ৰেডি কৰি লওক। বৰ্তমান ৰেডি হৈছে আৰু অলপ অলপ। মাছ পুহিলে নহ'ব বন্ধুসকল, তাৰ কাইদাবিলাকো জানিব লাগিব। বেজীও বোলে মাৰিব লাগে। মইতো দেখা নাই বাৰু বেজী মাৰা। আগতে আপোনালোকে যদি দেখিছিলে কমেণ্ট কৰি জনাবচোন। মইতো ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু বেজী মাৰা। যদি আপোনালোকে কোনোবাই দেখিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। কৰক কৰক, জল্দি ৰেডি কৰক। চাবলৈ মানুহবোৰে বহুত আশা কৰি আছে। বৰ্তমান ৰেডি হৈ গৈছে। ইয়াতে মাছবোৰ ওলাই পেলাই বেজী মাৰিব। দাদাজনে আনি আছে চিৰা সানি। ইয়াতে ৰাখে মাছবোৰ, ইয়াৰ পৰা ওলাই বেজী মাৰিব। সেইবোৰ মাছ জঁপিয়াইছে এটা দুটাকৈ। বেছি ভালকৈ দেখি নাপাব, মোৰ কেমেৰাটো ইমান এটা ঠিক নহয়। ইয়াতে ৰেডি কৰি আছে। ৰেডি হৈ আছে। চাই থাকক ভিডিঅ'টো। এইবোৰ পানী আহি আছে চাইডত। কেমেৰা কোৱালিটিটো ইমান এটা ঠিক নহয় মোৰ। মানুহবোৰ আহি গ'ল। ডক্টৰ চাহাব আহিব এতিয়া। ইউটিউবত খুলি আছে লাহে লাহে। অলপ পিছত নোৱাৰিবি, কেনেকুৱা দেৰি লাগিব। খুলি আছে আধা ঘণ্টামান লাগে আপলোড হওঁতে। খুলি আছে আৰু দুজন আহিছে দাদা। কিমান আছে ইয়াত মাছ? 30 কেজি। চবকেতো নামাৰে, এটাহে মাৰে। চাওক কেনেকৈ জঁপিয়াইছে মাছ। মা, কি মাছ এইবিলাক। সৰু সময়ত মাছবোৰ ওলাই আছে এটা এটাকৈ। এইবোৰ মাছ
খাই আছো এটা ওলালে চুৰবাদ হৈ গ'ল মাছৰ কেনেকৈ বেজি দিয়ে চাওক দেখিছেনে কেনেকৈ দিছে বেজিবোৰ বেজি দি আছে এটা এটা ধৰি ধৰি কেনেকৈ দিয়ে বা আচৰিত কথা নহয়নে বাৰু আৰু এটা দিছে এইটো এটা ওলাইছে আৰু এইটো চাওক কি ডাঙৰ মাছ কি মাছ জানেনে বাৰু এইটো নামটো ক'বচোন কমেণ্ট কৰি কমেণ্ট বক্সত জানে যদি কোনোবাই বেয়া জপিয়া বুজি নাম যে কি মাছ যে বাহু নেকি ৰৌ মিৰিকা ভাঙোন কুহি কলা বাহু ভকুৱা চব পইচা এফালৰ পৰা আমাৰ এইটো মাছৰ কৰোণা বেজি দি আছে কৰোণা বেঙেনা খেতি কালাৰো বদলি হ'ল ওলাই যাব ভিন্ন কাজি কোন ওলাই গ'ল এখানে টেস্ট করে নাই না সবাই ঠিক আছে আমি বাবা কইছি এর বাবাটা না কোনো কত হ্যাঁ এই গো
চাওক চাওক মাছ ৰে কি মাছ এইবিলাক ইচ ৰাম কিমান ভাল লাগে এনেকুৱা মাছ দেখি পালে একেলগে খোপা কৰি এতিয়া গৈ তাত ঢালি দিছে ইয়াত এৰিলে থাকি যাব এতিয়া ন এই পোৱালিটোতো ইয়াতে দিয়ে পোৱালি নিদিয়ে এইটো পুখুৰীত মাছবোৰ পোহে চাওক না কিমান ডাঙৰ চাওক আৰু সিফালে আছে কথা কোৱা বাৰু মোৰ ষ্টাইলটো হোৱা নাই এক্সপিৰিয়েঞ্চ নাই মই আগতে ব্লগ কৰি পোৱা নাই কেতিয়াও এবাৰ ফাৰ্ষ্ট কৰিছোঁ তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব বাই বাই